হেল্ল' বন্ধু বান্ধৱীসকল, মই আলপনা স্বাগতম সকলোকে মোৰ চেনেললৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টিত মই এই ছামাৰ ছিজনত পাতৰ ভেৰিগেশ্যনত অহা এই প্লেণ্টজোপাক লৈ আহিছোঁ। স্ন'বুছ ইয়াৰ নাম। এই ছামাৰ ছিজনত ইয়াৰ পাতবিলাক খুব মৰম লগাকৈ ভেৰিগেশ্যনত আহে। পাতবিলাক চাওক কি মৰম লগা, হোৱাইট আৰু গ্ৰীণ কালাৰৰ ভেৰিগেশ্যনত আছে আৰু কিছুমান একেবাৰে বগা ৰঙৰ আৰু একেবাৰে কুমলীয়া পাতবিলাক পিংক আৰু হোৱাইটৰ কম্বিনেশ্যনত আছে আৰু একেবাৰে কুমলীয়া ব্ৰাঞ্চবিলাকো পিংক কালাৰৰ হয়। খুব মৰম লগাকৈ এই ছামাৰ ছিজনত এইজোপা পাতবিলাক তিনিটামান কালাৰত ৰং বিৰঙেৰে চকুত লগা হৈ পৰে এইজোপা। কিন্তু উইণ্টাৰ ছিজনত ইয়াৰ পাতবিলাক এনে নহয়, পাতবিলাক গ্ৰীণ গ্ৰীণ হৈ যায়। এইজোপাক আপোনালোকে টে গাৰ্ডেনতো লগাব পাৰে। খুব সুন্দৰকৈ এইজোপা ট্ৰি লুকছ দিয়ে, মানে চাপৰ সৰু গছৰ লুকছ দিয়ে। এইজোপাক আপোনালোকে বনচাই বনাব পাৰে। খুব সহজে এইজোপাক বনচাই শ্বেপত আনিব পৰা যায়। এইজোপা ছামাৰ গ্ৰ'য়িং প্লাণ্ট হয়, লগতে এইজোপা ইনডোৰ প্লাণ্টো হয়। তেনে আহক জানি লওঁ এই স্ন'বুছ প্লেণ্টজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। যিকোনো এজোপা ফুলক লগাবলৈ হ'লে 4টা বিষয়ৰ ওপৰত ভালদৰে জানি লোৱা প্ৰয়োজন। সেই বিষয়কেইটা হৈছে: প্ৰথমে মাটিৰ প্ৰস্তুতৰ বিষয়ে, দ্বিতীয়তে পানীৰ বিষয়ে, তৃতীয়তে সাৰৰ বিষয়ে, চতুৰ্থতে লাইট লোকেশ্যনৰ বিষয়ে, মানে ফুলজোপাক পোনে পোনে সূৰ্যৰ পোহৰত থ'ব লাগেনে ছাঁত থ'ব লাগে, এইবিলাক জনা খুবেই প্ৰয়োজন। এইবিলাক জানিলেহে যিকোনো এজোপা ফুল ৰুলে খুব সুন্দৰকৈ গ্ৰ' কৰে। সেয়ে প্ৰথমে আহোঁ ইয়াৰ পটটোৰ বাবে মাটিৰ প্ৰস্তুতৰ বিষয়ে। যিকোনো এজোপা ফুল ৰুবলৈ হ'লে পটটোৰ মাটিখিনি ৱেল ড্ৰেইন হ'ব লাগে, মানে ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'ব লাগে। ফচফচীয়া মাটি প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে এভাগ সাধাৰণ মাটি, এভাগ বালি আৰু এভাগ সাৰ লৈ পটটোৰ মাটি প্ৰস্তুত কৰি ল'ব লাগে। আপোনালোকৰ বাৰীৰ মাটিবিলাক যদি ৰঙচুৱা লিকটীয়া হয়, তেনে আপোনালোকে বালি আৰু মাটিৰ পৰিমাণ অলপ কমাই লৈ কক'পিট দি ল'ব, তেতিয়া মাটিখিনি ফচফচীয়া হৈ যায়। এইদৰে এইজোপাৰ পটটোৰ মাটি প্ৰস্তুত কৰি ল'ব। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ে। এইজোপাক যিটো পটত লগাব সেই পটটোৰ মাটিখিনি সেমেকাই থোৱা খুবেই প্ৰয়োজন, তেতিয়াহে এইজোপা সুন্দৰকৈ গ্ৰ' কৰিব। পটটোৰ মাটি সেমেকাই থোৱা মানে এইটো নুবুজায় যে আপোনালোকে খুব বেছিকৈ পানী দিব, অভাৰ ৱাটাৰিং কৰিব, এনে নহয়। পটটোৰ মাটিখিনি অলপ জেক ভাৱ থকা, মানে সেমেকি থকা মাটিখিনি চুই চালে গম পোৱা যায় সেমেকা ভাৱটো। এনেদৰে থ'ব ইয়াৰ পটটোৰ মাটিবিলাক। অভাৰ ৱাটাৰিং নকৰিব, ইয়াৰ শিপাবিলাক গেলি যাব, গছজোপা মৰি যাব। পটটোৰ মাটিখিনি বেছি শুকাই গ'লে ইয়াৰ পাতবিলাক সৰিবলৈ আৰম্ভ কৰে। সেয়ে এই ছামাৰ ছিজনত এইজোপাক প্ৰতিদিনে পানী দিয়া উচিত। এতিয়া আহোঁ লাইট লোকেশ্যনৰ বিষয়ে, মানে ফুলজোপাক আপোনালোকে কেনেকুৱা জেগাত থ'ব, ইয়াৰ পোহৰৰ ব্যৱস্থা কেনে হ'ব লাগে। এইজোপাক আপোনালোকে পোনে পোনে সূৰ্যৰ পোহৰত নথ'ব। দিনটোৰ বাবে পুৱাৰ সূৰ্যৰ পোহৰ 1-1.5 ঘণ্টা পালেও কোনো আপত্তি নাই, খুব সুন্দৰকৈ গ্ৰ' কৰে। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক সৰিবলৈ আৰম্ভ কৰিব, মানে গোটেই দিনটো যদি আপোনালোকে পোনে পোনে সূৰ্যৰ পোহৰত থয়, ইয়াৰ পাতবিলাক সৰিবলৈ আৰম্ভ কৰিব। আনকি ইয়াৰ কুমলীয়া বগা বগা পাতবিলাকো সৰিবলৈ আৰম্ভ কৰিব। দুটা কাৰণত ইয়াৰ কুমলীয়া বগা বগা পাতবিলাক সৰিবলৈ আৰম্ভ কৰে। প্ৰথম কাৰণটো হ'ল পটটোৰ মাটিখিনি একেবাৰে শুকাই গ'লে, আৰু দ্বিতীয় কাৰণটো হ'ল দিনটো পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ কুমলীয়া বগা বগা পাতবিলাক সৰিবলৈ আৰম্ভ কৰে। সেয়ে পুৱাৰ কোমল ৰ'দ 1-1.5 ঘণ্টা বা আবেলি 1-1.5 ঘণ্টা পোৱাকৈ থ'লে খুব সুন্দৰকৈ গ্ৰ' কৰে এইজোপা। যদি তেনে ব্যৱস্থা নাই, তেনে আপোনালোকে ছাঁত থ'লেও সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থয় যেন
তেতিয়াও খুব সুন্দৰকৈ গ্ৰ' কৰে। আপোনালোকে ইনডোৰত ৰুমৰ ভিতৰতো থ'ব পাৰে। ৰুমৰ ভিতৰত থ'লে খিৰিকীৰ মুখত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। নহ'লে ৰুমৰ ভিতৰৰ সাধাৰণ পোহৰটো পায় যদি, মানে যিটো পোহৰ নৰ্মেলকৈ ৰুমৰ ভিতৰত থাকে সেই পোহৰটোত থ'লে এই ফুলজোপাৰ পাতবিলাক ভেৰিগেশ্যনত নাহে, সেউজীয়া হৈ পৰিব। সেয়ে খিৰিকীৰ মুখত বা সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থ'লে ই সুন্দৰকৈ গ্ৰ' কৰিব আৰু পাতৰ ভেৰিগেশ্যনটো থাকি যাব। এতিয়া আহোঁ ইয়াক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এইজোপাক বিশেষ সাৰৰ প্ৰয়োজন নাই, বৰ বেছিকৈ সাৰৰ প্ৰয়োজন নাই। প্ৰতি এমাহৰ মূৰে মূৰে গছজোপাৰ গুৰিত আপোনালোকে শুকান গোবৰ বা কেঁচুসাৰ এমুঠিকৈ দিব পাৰে। তেতিয়া খুব সুন্দৰকৈ গ্ৰ' কৰিব আৰু পাতৰ উজ্জ্বলতাও খুব সুন্দৰকৈ আহিব। এতিয়া আহোঁ ইয়াৰ পুলি প্ৰস্তুতৰ বিষয়ে। ইয়াৰ সৰু সৰু কাটিঙৰ পৰাই পুলি প্ৰস্তুত কৰিব পাৰি। মই এইজোপাক মাৰ্চ মাহত ইয়াৰ ব্ৰাঞ্চবিলাক কাটি দিছিলোঁ অলপ ওখ হৈ যোৱাৰ বাবে। সেই ব্ৰাঞ্চবিলাক মই পেলাই নিদি এই পটটোতে গুজি থৈছিলোঁ। ৰ'ব মই দেখাইছোঁ, এইবিলাক চাওক, মই এই পটটোতে গুজি থৈছিলোঁ। সৰু সৰুকৈ এই ব্ৰাঞ্চবিলাকৰ পৰা নতুনকৈ পোখা ওলাইছে। এনেদৰে ইয়াৰ কাটিঙৰ পৰা অতি সহজে ইয়াৰ পুলি প্ৰস্তুত কৰি ল'ব পাৰি। ইয়াৰ উপৰিও এইজোপা মাটিত ৰুলে ইয়াৰ শিপাবিলাকৰ পৰা সৰু সৰুকৈ পোখা ওলাই নতুন নতুন পুলিৰ সৃষ্টি হয়। সেইবিলাক কাটি আনিও শিপাৰে সৈতে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰি। এইজোপা সৰু সৰুকৈ ফুলো ফুলে পাতৰ তলফালে। মোৰ অৱশ্যে ফুলা নাই যেন পাওঁ। এয়া ফুলিছে, একেবাৰে সৰুকৈ গ্ৰীণ কালাৰ হয়। ফুলবিলাক আকৰ্ষণীয় নহয়, পাতবিলাক স্ন' পৰি থকাৰ দৰে, সেয়ে চাগে ইয়াক স্ন'বুছ নাম দিয়া হৈছে। এইজোপাক পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক সৰু সৰু হৈ যায়, ছাঁত থ'লে এনেদৰে ডাঙৰ হৈ যায়। পাতবিলাকত মাজে মাজে পানী স্প্ৰে' কৰি থাকিব লাগে। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। ভিডিঅ'টি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰে যেন বেল আইকনটো ক্লিক কৰিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনত পাই থাকিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।